গুড মৰ্নিং বন্ধুসকল, আমি এতিয়া চনপ্ৰিয়াগত আছোঁ। চনপ্ৰিয়াগৰ পৰা এতিয়া সময় হ'ল 5:41। মই ব্ৰাছ কৰাই নাই, ব্ৰাছটো কৰি পেলাই এতিয়া চনপ্ৰিয়াগৰ পৰা আমি ক'লৈ যাম? চনপ্ৰিয়াগৰ পৰা এইফালে আমাৰ গৌৰীকুণ্ড যাব। আমাৰ লগত দাদা আছে। এইফালে মোৰ দাদা নহয়, একেলগে পঢ়াই আছিলোঁ বোলে, বেলেগ স্কুলত পঢ়িছিলোঁ। আৰু সেইফালে আমাৰ ছিনিয়ৰ এজন দাদা আছে আৰু বাকী এইদিকে বাথৰুমত গৈছে। আমি এই ৰুমটোত আমি 5জনে আছিলোঁ আৰু বহুত ঠাণ্ডা। এইবিলাক কি ডাঙৰ ডাঙৰ কম্বল এইবিলাক উৰি কেনে মইতো এইবিলাক কাপোৰ পিন্ধিয়ে শুই দিলোঁ, বহুত ঠাণ্ডা, টোপনি লাগিছিল। আমি এতিয়া গৌৰীকুণ্ডলৈ যাম। এতিয়া এই ফুলা ফাইনেল ৰেডি আৰু মই যে বেগ চেক, এই যে দাদাই বেগ চেক মানে একদম পুৰা কৰি লৈছে। দাদা কিবা এটা কৈ দিয়ক। ফুল পেকিং হৈ গ'ল, এতিয়া যাম আমি। মানে ইমান দিন টোপনি ক্ষতি বা ইমান কষ্ট, আপুনি যাব পাৰিব নে? পাৰিম, অলপ কষ্ট হ'ব, কিন্তু নিজৰ মনৰ শক্তিৰে গুচি যাম। মহাদেৱৰ যাব পাৰিব ন দাদা? পাৰিম, কিয় নহয়? পুৰা এনাৰ্জি আছে, ফুল এনাৰ্জি। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, জয় শিৱ শম্ভু। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। পুৰা এনাৰ্জি, পুৰা জোজ হৈ আছে, পুৰা আছে। মানে আমি যামেই আৰু মানে অসমৰ পৰা আহিছোঁ। ইয়াত কিন্তু খোৱা লোৱাত অলপ কষ্ট, কিন্তু বেলেগ একো নাই। এনাৰ্জিটো আমাক ভগৱানে দি আছে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। বাকী আমি ওলাই লওঁ, আপোনালোকক দেখুৱাই আছোঁ। ভিডিঅ'টো আপোনালোকে চাই থাকিব। এতিয়া গৌৰীকুণ্ড যাব ওলাইছোঁ। আমাৰ মামা চাওক না, বাপৰে বাপ, কি মামা বা কি গেটাপ দিছে এইটো। এইফালে আমাৰ দাদা আছে, একদম পুৰা এনাৰ্জি। দাদা পুৰা যাব পাৰিব না? পুৰা পাৰিব না হিতেশ দা? পুৰা এদিকে চাহ খাই আছে গৰম গৰম, এদিকে একদম ৰেডি, টুপি চুপি পিন্ধি পুৰা কেনেকুৱা পুৰা গা ধুইছে নে ঠাণ্ডাত? মই কিন্তু মই গা ধোৱা নাই এতিয়া, মই ওপৰত গা ধুম, মই গৰম পানী দি গা ধুম। যাব পাৰিবি দাদা? যাব পাৰিবি না? এইবাৰ গোটা কৈছে হৰ হৰ মহাদেৱ। পুৰা জোচ আছে আমাৰ এন্দৰ। এতিয়া আমি অসমৰ হয়, আমি খোজকাঢ়িয়ে যাম। হৰ হৰ মহাদেৱ। বাকী আগত ভিডিঅ' আপোনালোকক দেখুৱাই যাম। আজি ভিডিঅ'টো বহুত জোচত বনাম বুলি ভাবি আছোঁ। এইবিলাক যাত্ৰী মানে ভক্ত যাই আছে, বহুত ভক্ত আহি আছে, যাই আছে। আমি এতিয়া ওপৰত যাই বঢ়িয়াকৈ ভিডিঅ' বনাই যাম। আপোনালোকে মানে চাই যাই থাকক আৰু হৰ হৰ মহাদেৱ বুলি লিখি দিব। একদম টিমটো মানে মেনেজ কৰি ৰাখিছে নিতুল দা একদম মোৰতো এক্সপিৰিয়েঞ্চ আছে, টেনশ্যন নাই। হৰ হৰ মহাদেৱ। এইফালে আমাৰ এটা খাই গেলি নহ'ব, এতিয়া পাৰিবি না যাব? উঠিব পাৰিবি না দাদা? ভালকৈ কওঁ, উঠিব পাৰিবি না দাদা? ক হৰ হৰ মহাদেৱ, ক হৰ হৰ মহাদেৱ। এইবিলাক আমাৰ পুৰা জোচ আছে, পুৰা উঠিব পাৰিব, টেনশ্যনে নাই। মোৰে অলপ প্ৰব্লেম, তথাপিও মহাদেৱক মানে বিশ্বাস কৰি মহাদেৱৰ ওপৰত, যিহেতু আমি মহাদেৱৰ ওপৰতে মানে চলি আছোঁ। এতিয়া মহাদেৱ এটা আছে, হৰ হৰ মহাদেৱ এটা আশীৰ্বাদ লৈ লৈছোঁ। বাকী আমি গৌৰীকুণ্ডলৈ যাম, গাড়ী এখনত উঠি লওঁ। গৌৰীকুণ্ডৰ পৰা আৰু ফুড ট্ৰেকিং। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আমি পুৰা ৰেডি আৰু এতিয়া গাড়ী এখনত উঠিম, গৌৰীকুণ্ডলৈ যাওঁ। গৌৰীকুণ্ডৰ পৰা আৰু খোজকাঢ়িম, যাতে বঢ়িয়াকৈ গা চা ধুই ল'ম। মই মানে গা ধোৱা নহ'ল, টাইমৰ অভাৱৰ কাৰণে দেৰি হৈ গ'ল। বহুত দিন খোৱাই নাছিলোঁ। এতিয়া 6টা বাজিল, 6টা বজাৰ পৰা গাড়ীত উঠিম। আমি এইবিলাক গোটাই আছোঁ, মানে গোটেইকেইজন নাই আৰু কেইজন আহি আছে। ঘোঁৰাগিলাখনক চাওকচোন, বা কিমান ডাঙৰ ডাঙৰ ৰ'দ দিছে, তাতে উঠি যাব বহুত বেয়া লাগে। এই জন্তু হ'লেও মানে চাওক আপোনালোকে কিমান ডাঙৰ ডাঙৰ ৰ'দ দিছে, আৰু এই ঘোঁৰাত আকৌ মানুহ উঠি যায় ওপৰলৈ। কিন্তু চাওঁ মোৰ মানে বহুত অৱস্থা বেয়া ভৰিৰ, আপোনালোকে জানে মোৰ ভৰিৰ বহুত প্ৰব্লেম। তথাপিও মই মানে খোজকাঢ়িম বুলি ভাবিছোঁ মহাদেৱৰ আশীৰ্বাদত। চাওঁ আপোনালোকে ইমান মোটামুটি এইবিলাক 24 মানৰ ৰ'দ থাকে নেকি, 24ৰ ওপৰত হয় কিজানি, ইমান মোটা ৰ'দ বান্ধি দিছে। মাৰা দিছে একদম লাষ্টত দিয়ে, হাগি মুটি আহিছে নেকি তই? কেনেকৈ চাইছা তই? যাবৰ হৈছি নে নাই তোৰ? কিয় চাইছা তই এনেকৈ? হৰ হৰ মহাদেৱ, ক হৰ হৰ মহাদেৱ। এইটো মানে সৰু আৰু এনেও দেখিব লগা নাই। আৰু আপোনালোকে জানে বহুত ৱাটাৰফল আছে ওপৰত, মোটামুটি 200 মান আছে। তো অলপ চকুৰে থাকিম আৰু মানে ভিডিঅ'টো মানে বনোৱাত মানে জোচ পাম। আৰু আপোনালোকে অলপ হৰ হৰ মহাদেৱ বুলি ক'বচোন, সৰু চেনেল বুলি আৰু আপোনালোকে নাচায় নেকি ভিডিঅ' চাব? হৰ হৰ মহাদেৱ। চাওকচোন কিমান ৱেট ৰাখি দিছে। এইবিলাক তেল হয়, ডিজেল। এই চাইডে ডিজেলটো মোটামুটি 20 মান। ঘোঁৰা হয় এইকেইটা। আৰু এইবিলাক কিবা দোকান দিবৰ কাৰণে
কোনো মালিক নাই কিন্তু পুৰা যাই কেনে নিজে ৰখি যাব বোলে ঘৰকেইটা জাগাত পুৰা চিনি পায় মানুহ থাকিও জ্ঞান চাওক কিমান ৱেট দিছে আমি বঢ়িয়াকৈ গাড়ীত বহি ল'লো এতিয়া গৌৰীকুণ্ডৰ গাড়ীত যাম গাড়ীত যাই পেলাই আপোনালোকক দেখুৱাই আছোঁ বাকীখিনি আৰু বাকী গৌৰীকুণ্ডৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিম এতিয়া গাড়ীত বঢ়িয়াকৈ ধুনীয়াকৈ বহি ল'লোঁ গাড়ী গান বাজি আছে আমি ফুট 16 কিলোমিটাৰ কিন্তু 16 কিলোমিটাৰ নহয় 26 কিলোমিটাৰমান হয় এটা ফটো উঠিছে এবাৰ আমাৰ ফুড ট্ৰেকিং এতিয়া সময় হ'ল 6:33 আমি 6:33 পৰা ফুড ট্ৰেকিং আৰম্ভ কৰি দিম এতিয়া ফুড ট্ৰেকিং আৰম্ভ কৰোঁ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ কিবা এটা খাই লওঁ খাই লৈ পেলাই খোজকাঢ়া আৰম্ভ কৰি দিওঁ মানে কি ভোকো লাগি আছে ৰাতিপুৱা একো হোৱা নাই বতৰ কাৰণে উঠিছোঁ কিবা এটা খাই লওঁ চবে মিলি তই বেছি নাখাবি শুনিছ নাই তই বেছি নাখাবি অমিতা বেছি তই কিবা এটা কৈ দিছোঁ কিবা এটা কৈ দি সৰুকৈ কৈ দি কিবা এটা হয় নেকি মেগী বনোৱা মানুহটো ইয়াৰ ভায়েক চাইজটো আকে ধৰি এক বেছিকৈ দিব মেগী এক বেছিকৈ দিব এক অলপ বেছিকৈ দিবি মেগী অ' ভাই না আপকা এতিয়া 8:22 পৰা আৰম্ভ কৰিলোঁ আমি 8:22 পৰা আৰম্ভ কৰিলোঁ এতিয়া কেইটা বাজে আৰু কোনো গেৰাণ্টি নাই আৰু যাই আছোঁ আমি মানে ইমান সহজ নহয় কেদাৰনাথত অহা তই যোৱাবাৰ যেতিয়া আহিছিলি কেনেকুৱা লাগিছিল আহোঁতে খোজকাঢ়ি গৈছিলি নে ঘৰত দিছিলি খোজকাঢ়ি এইবাৰতো একদম বেলেগ আৰু এইবাৰ হাই আৰু চেণ্ডেল নিপিন্ধাকৈ যাই আছে পাৰিম নে পাৰিবা একদম কেনে লাগছে খোজকাঢ়ি কেনে লাগছে মজা লাগছে নে কেনে লাগছে ভাই কেনে লাগছে পাৰিবা আৰু তই হৰ হৰ মহাদেৱ কৈ দিয়ে একবাৰ হৰ হৰ মহাদেৱ আমি এনেকৈ যাই আছোঁ বহুত ভাগত ধৰে মোৰ ভৰি প্ৰব্লেমৰ কাৰণে বহুত প্ৰব্লেম তথাপিও ঘূৰা নলওঁ বাবা আছে আমাৰ লগত হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ সেইটো এটা ৱাটাৰফল এনেকুৱা ৱাটাৰফল বহুত পাম আমি বহুত ভাল লাগি যায় আমাৰ সেনেকুৱা পাই থাকিলে বহুত ভাল লাগি যায় বাকী চব পিছফালে ৰৈ গ'ল গাইছ মই অকলে আহি আছোঁ বাকী চব পিছফালে ৰৈ গৈছে মই এটাই মনত ভাবি আছোঁ হৰ হৰ মহাদেৱ মোক অলপ শক্তি দিয়ক মোৰ ভৰিৰ অসুখ মই ডেইলি টেবলেট খাব লাগে এটা কিন্তু মই ভগৱানক মহাদেৱক খাতি মই খোজকাঢ়ি যাই আছোঁ হৰ হৰ মহাদেৱ আৰু এটা কথা কওঁ আপোনালোকে যদি কেদাৰনাথ তাত আহে জোতা পিন্ধি নাহিব এনেকুৱা প্লাষ্টিক চেণ্ডেল পিন্ধি আহিব যেতিয়া ভৰি খোজকাঢ়োঁতে গৰম হৈ যায় না এই নিজৰাত ঠাণ্ডা পানী লগাই দিলে বহুত ভাল লাগে আপোনালোকে ভিডিঅ'টো চাই থাকক আমি খোজকাঢ়ি বহুখিনি জেগা আহি পালোঁ আৰু বাকী কিমানজনমান ঘৰত গ'ল আমাৰ এজনে গৈছে না আমি পাৰিম নে নোৱাৰিম হয় খোজকাঢ়ি আমাৰ এই ভিডিঅ'টো কিয় কাৰণে বনাইছোঁ আমি কেতিয়াবা আমি ধৰা আজি যি আহিলোঁ আৰু কেতিয়াবাতো আহিব নাপাওঁ এই ভিডিঅ'টোৰ জৰিয়তে আমি চবেই দেখা পাম আমি যে এদিন কষ্ট কৰিছিলোঁ মই এই ভিডিঅ'টো মই পইচাৰ কাৰণে কোনো বনোৱা নাই ভিউছো নাহে বা নাহক মই নিজৰ কাৰণে বনাইছোঁ আমাৰ চবকেইটাৰ কাৰণে বনাইছোঁ যে একবাৰ হৰ হৰ মহাদেৱ এতিয়া আমি যাওঁ 5 মিনিট 10 মিনিট 2 মিনিট এনেকৈ ৰেষ্ট লৈছোঁ আমি যাওঁ বাকী এনেকুৱাকৈ ঘোঁৰাটো আহি আছে মানুহবিলাক আমি ঘোঁৰা লোৱা নাই যিমান পাৰোঁ মহাদেৱৰ নাম লৈ যাই আছোঁ হৰ হৰ মহাদেৱ এইটোতো ৱাটাৰফলটো চাওক আপোনালোকে একদম ৰাস্তা দি বৈ আহিছে বহুত ভাল লাগে এনেকুৱা পালে মানে কষ্টটো পাহৰি যোৱা যায় এনেকুৱা জেগা পালে আৰু এইটোলে হৰ হৰ মহাদেৱ অলপ ৰেষ্ট ল'লোঁ আৰু এটা বস্তু দেখি আছোঁ আপোনালোক পুৰা টোপনি আহি গৈছে পুৰা টোপনি আহি গৈছে একদম বহুত ভাগত ধৰিছে ধৰিব যাওঁ একদম ওপৰত তুলি আমি যাই আছোঁ আৰু বহুত তলৰ পৰা উঠি আহি আছোঁ ভাগত ধৰি গৈছে আপোনালোকে ভিডিঅ' চাই থাকিব
এটা বহুত ধুনীয়া প্লেচ পালোঁ মানে এটা বঢ়িয়াকৈ আমি ভিডিঅ' চিডিঅ' বনাই ল'লোঁ আৰু ভাই আছে মোৰ লগত আমি দুটা মানে যাই আছোঁ দুটামান আগত গ'ল আৰু দুটামান বহুত পিছত গ'ল এয়া আৰু আমি যাই আছোঁ মোৰ ভাগৰো ধৰিছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এই ঘোঁৰাটো যাব খোজা নাই কিন্তু মানে কেনেকৈ নিব চেষ্টা কৰি আছে ইমান কষ্ট মোৰ বহুত বেয়া লাগি যায় কি ক'ম ক'বও নোৱাৰোঁ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ ঘোঁৰাটোক কষ্ট নিদিব ইমান চাওক আপোনালোকে কিমান লোড দিছে মানে ইয়াত অলপ ৰখিছিলোঁ আমাৰ লগৰকেইটা আহি পালে তাৰপিছতে বহিব দিছোঁ বহুত ভাগত ধৰিছে এইটো নিতুল্লা আহি পাইছে মই তাক এৰি থৈ আহিছিলোঁ এতিয়া আহি পাইছে বহুত কষ্ট কেপটো পিন্ধিলোঁ আৰু আমি আহি আছিলোঁ অলপ কিবা খাই ল'লোঁ বাকী আৰু আগত আৰু যাম আৰু কিন্তু হাৰ মাৰা নাই এইটো কাৰণে ভাল লাগছে হৰ হৰ মহাদেৱ মহাদেৱৰ আশীৰ্বাদ চবৰ লগতে আছে মানে ভাঙি গৈছে এই ৰাস্তাইদি যাব লাগিব আমি বাপৰে বাপ ইমান ভয়ংকৰ ৰাস্তা এই ৰাস্তাইদি এইপিনে চাওক এই ৰাস্তাইদি আমি যাব লাগিব যাই আছোঁ কোনো টেনশ্যন নাই আপোনালোকে ভিডিঅ'টো চাব আৰু সিমানে আৰু বাকী হৰ হৰ মহাদেৱ বুলি লিখি দিব জয় ভোলেনাথ হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ বাকী আমাৰ এইকেইটা আহি আছে এইকেইটা আহি আছে ধুনীয়া বতাহ মেঘৰ মাজত আমি মেঘ আৰু ইমান তলৰ পৰা আমি উঠি আহিলোঁ আৰু বহুত যাব বাকী আছে আমি যাই আছোঁ ঘোঁৰা এইবিলাক যাই আছে আমিও যাই আছোঁ আৰু এতিয়া টাইম হ'ল 1:34 মিনিট মানে বহুত ভাগত ধৰিছে কথাই ওলোৱা নাই মোৰ বহুত ভাগত ধৰিছে মেঘৰ মাজত আমি বহুত ভাল লাগিছে ভাগতটো মানে ধৰা নাই ইমান ভাগত ধৰা নাই ভাগত ধৰিছে কিন্তু মানে জুচটো আছে এনাৰ্জি আছে হৰ হৰ মহাদেৱ হৰ হৰ মহাদেৱ এতিয়া গোটেই কুঁৱলী মানে ঢাকি পেলাইছে চাওক আপুনি কৈ দেখা নাপায় আমি গোটেই মেঘৰ মাজত আহিছোঁ এই ওপৰত গোটেই কুঁৱলী ঢাকি পেলাইছে মেঘে ভাল লাগিছে বহুত হাঁহি কিন্তু ইমান কষ্ট হৈছে কিন্তু মুখৰ হাঁহি আমাৰ যোৱা নাই এইটো মানে এনাৰ্জি দিছে মহাদেৱে তো বহুত ভাল লাগিছে চাওক আহি আছে কেনেকুৱা লাগছে ধুনীয়া ভাগতটো ফিল হৈছে নেকি কোৱা ফিল নহয় একদম ফিল নহয় এনে মহাদেৱ আছে আমাৰ লগত একদম ফিল নহয় ভাগৰ ফিল হৈছে তোমাৰ ভাগৰ ফিল হৈছে নেকি ফিল নহয় মহাদেৱ আছে আমাৰ লগত এই দাদাহঁতে অলপ বহি লৈছে নিতুল দাদাহঁতে আৰু বাকী গোটাই দাদাহঁতে বহি লৈছে মই বহা নাই মই একদম যায়ে আছোঁ অলপ বহিছোঁ বাৰু বহা নাই বুলি নকওঁ বহিছোঁ এই দাদাটো বহি আছে বাৰু এনেকৈ কিছু দূৰ আকৌ আহি নিজৰ পৰা পানী লৈছোঁ লৈ কেনে এতিয়া পানী অলপ খাওঁ আকৌ আমি যাত্ৰা আৰম্ভ কৰিম পানী খাই আছে এইফালে আকৌ সি মুঠিও আছে তো আমি আকৌ এনেকৈ যাত্ৰা কৰিম কিন্তু ভৰি দিব নোৱাৰি ইয়াত ভৰি দিব নোৱাৰি আৰু এটা বস্তু ঘোঁৰাটো বাগৰি গ'ল চাওক এই ঘোঁৰাটো বাগৰি গ'ল ঘোঁৰাটো বাগৰি গ'ল গাইছ ঘোঁৰাটো বাগৰি গ'ল বহুত দুখ লাগে এই কিবা এটা আকৌ খাব ল'লোঁ এইফালে টোপনি আহি গৈছে বহাৰ লগে লগে ইমান ভাগত ধৰিছে ই হাঁহি আছে ইয়াৰ ভাগৰে ধৰা নাই সি পুৰা হাঁহি আছে এনাৰ্জি থকা মানুহ না লগে কিমান ধুনীয়াকৈ আহি আছে একদম পুৰা ধুনীয়াকৈ আহিছে বহুত ভাল লাগিছে এনেকুৱা মানে পাই থাকিলে মানে ইমান এটা ভাগৰ মানে অনুভৱ নহয় আৰু এই বাইদেউ আৰু দাদা কোকৰাঝাৰৰ পৰা আহিছে আমাৰ লগত মই তেখেতৰ লগত তাৰমানে খোজকাঢ়ি আছোঁ তো বহুত ভাল লাগিছে খোজকাঢ়ি মানে অলপ কথা এটা পাতি মানে খোজকাঢ়িলে ইমান কষ্টটো মানে ফিল নহয় আৰু বাইদেউ এটা কোকৰাঝাৰৰ পৰা আহিছে চাওক এইখিনি নোহোৱা একদম দেখা নোপোৱা হৈ গ'ল মেঘটো পুৰা আহি আছে ইমান পৰা আহি পালোঁ আৰু বহুত যাব লাগিব আৰু মোৰ তাত 5 কিলোমিটাৰ যাব আছে যাই আছোঁ মহাদেৱ যাই আছোঁ কুঁৱলী
কুঁৱলী মাজে একো দেখাই নাই, আমি চৰ্টকাট আহি আছোঁ, সেইফালেতো দেখাই নাই মানে ইমান কুঁৱলী আৰু ইমান ঠাণ্ডা, মোৰ অ'ত হাত গোটাই ফাটি ফাটি গৈছে, ইমান ঠাণ্ডা কাৰণে চৰ্টকাট ৰাস্তা বিচাৰি বিচাৰি আহি আছোঁ আৰু বেছি নাই, 4 কিলোমিটাৰ আছে। এনেকুৱা ৰাস্তা দি আমি যাই আছোঁ আৰু বেছি নাই, 2 কিলোমিটাৰমান আছে, যাই লৈ পেলাই একদম আপোনালোকক তাতে লগ পাই আছোঁ। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। গাইজ বহুত টাইমৰ মূৰত গেটটো আহি পালোঁ, সেইটো গেট, তাৰপৰা আৰু মোটামুটি আধা ঘণ্টাত যাব লাগিব। মনটো ভাল লাগিছে আৰু গেটটোত গ'লে যাই লওঁ, তাৰপিছত মন্দিৰটো আপোনালোকক দেখে, ভিডিঅ'টো সামৰি মাৰিম। নেক্সট কালি দৰ্শন হ'ম, মন্দিৰত দৰ্শন হোৱাখিনি দেখুৱাই আছোঁ আপোনালোকক। মই সেইখিনি যাই লওঁ আৰু ভিডিঅ'টো একদম মন্দিৰটো দেখুৱাই আপোনালোকক ভিডিঅ'টো সমাপ্ত কৰিম আৰু। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। মন্দিৰটো দেখা পাইছোঁ গাইছ, এইটো লাইট জ্বলি থকাটো মন্দিৰ, আৰু 5 মিনিট লাগিব কাষত গেলি যাওঁ। মই কাষত গেলি যাই দেখুৱাই আছোঁ আপোনালোকক। সপোনৰ কেদাৰনাথ আহি পালোঁ, বহুত ভাগত ধৰিছে, চ' ফাইনেলি কেদাৰনাথ আহি পালোঁ। সেইটো কেদাৰনাথ, সপোনৰ কেদাৰনাথ মন্দিৰ আহি পালোঁ। বাকী আৰতি হ'ব, আৰতি দেখুৱাব পাৰিম নোৱাৰিম এইটো কোনো ঠিক নাই, যদি পাৰোঁ দেখুৱাম। এতিয়া ৰুম লৈ লওঁ, ৰুমত থাকি কেনে যদি আৰতি দেখুৱাব দেখুৱাম, নহ'লে ভিডিঅ'টো সামৰি মাৰিম। বহুত ভাগত ধৰিছে, বহুত ভাগত ধৰিছে। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। আৰতি আহি আছে, আপোনালোকক অলপ দেখুৱাব পাৰিলোঁ। এই চাওক আৰতি, আৰতি চাওক আপোনালোকে, বহুত ঠাণ্ডা, বৰষুণো দি আছে। ৰুমত আহি গ'লে আৰতি চাই মানে বহুত ঠাণ্ডা, একদম থাকিব নোৱাৰি, বৰষুণো অলপ অলপ দি আছে আৰু বিচনা লাগিবই নোৱাৰি, এনেকুৱা ঠাণ্ডা। মই পাগল হৈ গৈছোঁ, এনেকুৱা ঠাণ্ডা তাৰমানে। এইফালে একদম পুৰা শুই আছে, চাবা নৰিলে ইমান ঠাণ্ডা, ইমান ঠাণ্ডা মানে। আজি কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ। নেক্সট কালি আমি দৰ্শন হ'ম, আপোনালোকক দৰ্শন কৰাম ভিডিঅ'ৰ জৰিয়তে। তো ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু। আচ্ছা, কালি আপোনালোকক দেখুৱাম বাকীখিনি। হৰ হৰ মহাদেৱ।